অতি জোৰে পৰা অৱধাৰিতভাৱে দুখন গাঁৱৰ মাজত চলি থকা যুঁজখন এখন নৈক লৈ যিহেতু নৈখন গাঁও দুখনৰ মাজেদি বৈ গৈছে হিংসা প্ৰতিহিংসাৰ দাবানলে প্ৰায় নিঃশেষ কৰিবলৈ লোৱা দুইখন গাঁৱৰ গয়াক কেনেকৈনো বৈ যোৱা এই নৈখনৰ দৰে সকলোৰে অন্তৰ ধীৰ স্থিৰ তথা নিৰ্মল জলেৰে নিকাশ কৰি সম্প্ৰীতিৰ এনাজৰীৰে বান্ধিলে তাক চাওঁ আহকচোন এই চুটি ছবিখনৰ জৰিয়তে কমলা ক ও ভাই ক'ত আছ বে কোনটো চিনা কোৱা যে এই আবে লকডাউন যে এই ওলাইছো অলপ টিভিৰ ভিতৰত বে ময়ো দাদা তাৰ পৰা চাদা চুকৈ খাই আছো কথা এটা হ'ল নহয় মুস্তাফাইটো কালি ৰাতি আমাৰ পানী মাছ মাৰিছে বে আবে মানে তোকে আঠটা প্লেছটা পাতি দে হেল্ল' আনুস তই ক'ত আছ বে এই পাঁচটা টকা আধা প্লেছটা মাতিছে সঁচা খবৰ দি দে ঐ চেন্দিকা আবে তোক ক'ব লাগি আকৌ কি হ'ল কথা এটা হ'ল নহয় কি কথা গধূলি পালিহঁতে আমাক আজি মাতিছে হয় নি জানো দে কেলে মাতিলে এই হ'ব দে ধুম পাম কি হ'ল বে ইমান দিন আহে ফোন কৰি ল'লে এতিয়া নাই ইমান দিন আহিলে চাগে বে যা সালাম আলাইকুম ভাইজান আবে ইমান দেৰি কৰি দিলে ভাইজান কথা নাম কি হ'ল পাণ্ডেৰে আমাৰ কাটালে মাৰিছে কি হ'ল এই জম দিছে নেকি বে হেলি যদি মাৰিছে অঁ ভাইজান কি গ'ল নগ'ল নগ'লি তহঁতি কিবা এটা কৰি নহ'লে ন আগিন তহঁতি জানো তই ক তই জানো ক চন্দি কথা কবিনে ভাইজান আমাৰ পানী আমি ঠিকেই মাছ মাৰিছিলোঁ কিন্তু গধূলি সিহঁতৰ পানী পালে মাছৰ জান বেছি থাকিলোঁ সেইকাৰণে সিফালে গুচি গ'লোঁ অঁ ভাইজান এদিন ঠিক কথাই কৈছে কালি তাহাঁতৰ পানী তামাম মাছ আজি ৰাতি আকৌ যাম মই ঠিকেই আন্দাজ কৰিছিলোঁ ভাইজান গধূলি ওলাবি গোটেইকেইটা সিহঁতক লগ কৰি আহিমগে তই ওলাবি পাণ্ডে ভাই সিহঁতে আমাৰ পানীত মাছ মাৰিছে কি কৰোঁ বে খতম দিলোঁ গৈ এই ৰ মুস্তাফাক ইমান জল্দি খতম কৰিব নোৱাৰি তাক তলৰ পিনৰ পৰা পিঙিব লাগিব ৰ তহঁত দুটা যা আগতে লগ কৰিয়া তাৰপিছত মই যাম এই অকল পাবজি বেলেগ কাম ধৰণৰ নাই এইটো ভাব অকল যে পাবজি খেলি থাক হেট ৰ কেপাই নাথাক সঁচাকে নিমিবি আগফালে চা না মই দেখিছো মাৰিম নহয় ঐ মুখ সেইকেইটা চাহ এইকেইটা পাবলৈ ক'ত যাওঁ মাৰ খোৱাৰ আগতে মায়ে তেল লগাও মাতিছে নেকি আৰে ইহঁতে ভয় খোৱা নাই বে ভয় খা নহয় বে পালটোছ ইহঁতি পেইন কিলাৰ বিচাৰি আহিছে হ'ব দে চব সময়ৰ ওপৰত ডিপেণ্ড কৰিব ডিপেণ্ড বাদ দে মাৰ ইহঁতক কি হ'ল লগ কৰিলি নাই পলাই দিলে সিহঁতি তহঁতি আগতে কাজিয়া লাগিলি নেকি অলপ দম দিছো হ'ব দে কাইলৈ লগ পাম ইমান দেখা নাই যে নিজে মাতি ল'লে যে ইমান দে নাই আহিব দে সিহঁতক আল্লাহ দিয়া ফুৰিব সিহঁতক ক'ত আছ
খালি মাজি আজি এতিয়ালৈ পালি না খালি আহিবলৈ দে আমাৰ পানীত কিয় মাছ মাৰিছে যাওলি ক এইডোখৰ আমাৰ মাছ ইফালে তহঁতৰ মাছ ইয়াত তহঁতে মাৰিবলৈ কোনো অধিকাৰ নাই কি লৈছো কাজিয়া লাগিব কচু ডাল লৈছে চা না কি কৰি হ'ব দে আজি এটা কলু এটাই ফুটিলেও দুখ পায় তহঁতক আমি এইবোৰেই মাৰিবলৈ হক আছে যদি আমাৰ লাগি দেখা আমি নাযাওঁ তহঁতিয়া পানীত নামিব ভয় লাগে কিন্তু মাৰিব ভয় নালাগে খালাচ কৰি দিম হক আছে যদি এইফালে ফালি পেলা এই অকমানি অকমানি কামবোৰতে আমি এনেকে কাজিয়া লগাটো বেয়া হ'ব দে আজিৰ পৰা তাত চবেই মাছ মাৰিব চবেই ল'ব ইয়াক এতিয়া ব'ল মেডিকেল লৈ যাওঁ এই আকৌ আহিব ইয়াক কৈ হে চলাবলে